আজিৰ পাঠ জিকিৰ। আজান ফকীৰ চাহাবৰ দ্বাৰা ৰচিত এই জিকিৰসমূহ প্ৰকৃতাৰ্থত ইছলাম ধৰ্মৰ এক প্ৰকাৰ স্তুতিমূলক গীত। আধ্যাত্মিক স্তুতিমূলক এই গীতসমূহ আজান ফকীৰ চাহাবে ৰচনা কৰা বুলি জনা যায়। জিকিৰ শব্দটো মূলতঃ আৰবী জিকৰ শব্দৰ পৰা উৎপত্তি হৈছে। জিকিৰ শব্দটিৰ গুণগত অৰ্থ হৈছে ভগৱানৰ নাম বাৰে বাৰে স্মৰণ কৰা। আজান ফকীৰ চাহাবৰ প্ৰকৃত নাম শ্বাহ মিলান বা শ্বাহ মিলান। তেখেত আৰব দেশৰ পৰা ভায়েক নবী পীৰৰ সৈতে আহি অসমত প্ৰৱেশ কৰিছিল। এই জিকিৰসমূহ অসমৰ সাধাৰণতে স্তুতিমূলক বৰগীতসমূহৰ সৈতে সম্পৰ্ক থকা বুলি ভবাৰ থল আছে। এইবিলাক যিহেতু স্তুতিমূলক গীত, বৰগীতসমূহত যিদৰে ভগৱান শ্ৰীহৰিৰ নাম স্মৰণ কৰা হয়, এই জিকিৰসমূহতো একেজনাই স্ৰষ্টা আল্লাহৰ নাম বাৰে বাৰে স্মৰণ কৰা হয়। পাঠ্যপুথিত থকা জিকিৰটিত আজান ফকীৰ চাহেবে আল্লাহ অৰ্থাৎ ভগৱান শ্ৰীহৰিৰ নাম স্মৰণ কৰিবলৈ সকলোকে আহ্বান জনাইছে। ভগৱান শ্ৰীহৰি বা আল্লাহ চিৰ বিৰাজমান সকলো ঠাইতে স্থান কাল পাত্ৰভেদে আল্লাহ বিৰাজ কৰে। মাথোন আমাৰ অজ্ঞতাৰ বাবে আমি আল্লাহক বিচাৰি ভগৱান শ্ৰীহৰিক বিচাৰি মন্দিৰে মছজিদে হাবাথুৰি খাওঁ। এই কথাখিনিকে জিকিৰটিৰ মাজত কেইবাটাও দফাত অতি সাৱলীল ৰূপত আজান ফকীৰ চাহাবে ব্যক্ত কৰিছে। তাৰে এটা অংশত পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। এই অংশটোত পানীয়ে তাৰ পিয়াহ গুচাব পৰা গুণৰাশিৰ কথা আৰু অগ্নিয়ে থেতুৱাই ধৰা ঠাণ্ডাত জাৰ আঁতৰাব পৰা বিৰাট গুণৰাশিৰ কথা নজনাৰ বাবে পানী পিয়াহত আৰু অগ্নি জাৰত কপাৰ কথা সুন্দৰ ৰূপত প্ৰকাশ কৰিছে। ঠিক তেনেদৰে আজান ফকীৰ চাহাবে আমাৰ মানৱ জাতিয়েও আমাৰ দেহৰ ভিতৰত ভগৱান আল্লাহ বিৰাজ কৰাৰ কথা নজনাৰ বাবে আমি ভুলবশতঃ আল্লাহক বিচাৰি মন্দিৰ মছজিদ অথবা মক্কালৈ যোৱাৰ কথা অতি স্পষ্ট ৰূপত প্ৰকাশ কৰিছে। আজান ফকীৰ চাহাবে আমাক এই জিকিৰৰ এটা অংশত কৈছে যে খুদা ৰচুল লুকাই আছে নকৰা বিচাৰ মক্কাৰ দুৱাৰত মাৰিলা সঞ্চাৰ। অৰ্থাৎ খুদা ৰচুল, ৰচুল মানে হৈছে ভগৱান বিশ্বাসী মুছলমান ধৰ্মীয় লোক অৰ্থাৎ আস্তিক, যিয়ে ভগৱানক বিশ্বাস কৰে। সেই ভগৱান বিশ্বাসীজনৰ হৃদয় সদায় ভগৱানৰ বাবে মুকলি হৈ থাকে। তেওঁৰ হৃদয়ত ভগৱানে আত্মাৰূপে বাস কৰে। আৰু ভগৱানক লাভ কৰিবলৈ, আল্লাহক লাভ কৰিবলৈ হ'লে আমি সকলো মায়া মোহ ত্যাগ কৰি এই পৃথিৱীৰ পৰা মুক্তি পাবলৈ হ'লে কেৱল আল্লাহৰ নাম স্মৰণ কৰিব লাগিব। এই কথাও জিকিৰটিৰ এটা অংশত আজান ফকীৰ চাহেবে প্ৰকাশ কৰিছে। আসমানৰ কুটুম তৰা আদমৰ জাত সজাত মইনা আছে ঘনে লগাই মাত। ইয়াত আসমানৰ কুটুম বুলি, আসমান অৰ্থাৎ আকাশ, কুটুম মানে সম্পৰ্কীয়। এই ধ্ৰুৱ নক্ষত্ৰটো সম্পৰ্কীয়, আকাশৰ সম্পৰ্কীয় লোক হিচাপে ব্যক্ত কৰা হৈছে। আমি সকলোৱে ধ্ৰুৱৰ কাহিনী জানো। ধ্ৰুৱই মাহীমাকৰ মৰমৰ পৰা বঞ্চিত হৈ কিদৰে নিজৰ পিতৃৰ মৰম নোপোৱাকৈ অকলশৰীয়াকৈ মাকৰ সৈতে অৰণ্যত বাস কৰিছিল আৰু পিতৃৰ শেষত ভগৱানে ধ্ৰুৱৰ আৰাধনাত সন্তুষ্ট হৈ কি বৰ বিচাৰে সোধাত ধ্ৰুৱই পিতৃক সকলো সময়তে চাই থাকিবলৈ এনেকুৱা এটুকুৰা ঠাইত তেওঁক অৱস্থান কৰিব লাগে বুলি বৰ বিচাৰিছিল। তেতিয়া ভগৱানে তেওঁক আকাশত ঠাই দিছিল আৰু তেওঁ পিতৃক সদায় চাই থাকিব পাৰিছিল। এই আকাশৰ কুটুম আদমৰ জাত অৰ্থাৎ এই যে ধ্ৰুৱ আমাৰ মানৱ জাতিৰে এক সন্তান, সেই কথা স্পষ্টৰূপে আজান ফকীৰ চাহাবে প্ৰকাশ কৰিছে। ইয়াৰ লগতে আজান ফকীৰ চাহাবে এই কথাও কৈছে যে আমাৰ সজাৰ ভিতৰত অৰ্থাৎ আমাৰ এই দেহ সজা আমাৰ ভেলটোৰ ভিতৰত ভগৱান শ্ৰীহৰি পৰমাত্মাৰূপে বিৰাজ কৰি আছে আৰু সেই পৰমাত্মাৰ অংশস্বৰূপ আত্মা আমাৰ দেহ সজ্জাৰ পৰা ওলাই গৈ পৰমাত্মাৰ সৈতে বিলীন হ'বলৈ সকলো সময়তে যত্ন কৰি আছে। যিদিনাই সুবিধা পাব সেইদিনাই আমাৰ দেহ সজ্জা এৰি আত্মাটো ওলাই যাব। সজাত বন্দী হৈ থকা মইনা চৰাইটোৱে যিদৰে ওলাই গ'লে সেই সজাটোৰ প্ৰতি কোনো প্ৰীতিভাৱ নাৰাখে, ঠিক তেনেকৈ আমাৰ দেহ সজ্জা ত্যাগ কৰি আত্মাটো ওলাই যোৱাৰ সুযোগ পালে পুনৰ আমাৰ দেহটোৰ প্ৰতি প্ৰীতিভাৱ নৰখাৰ কথা অতি সুন্দৰকৈ আজান ফকীৰ চাহাবে প্ৰকাশ কৰিছে। আত্মাটো যিদিনা আমাৰ দেহৰ পৰা ওলাই যাব আৰু পৰমাত্মাৰ সৈতে বিলীন হৈ বাকী অন্যান্য জীৱবিলাকক ক'ব চোৱা চোৱা জীৱসকল ভেলৰে বিলাই। অৰ্থাৎ সেই আত্মাটো সোমাই থকা ভেলটোৰ আত্মা ওলাই যোৱাৰ পাছত হোৱা যি বিলাই বিপত্তি, সেই বিলাই বিপত্তিসমূহ চাই আত্মাটোৱে ৰং পায়। অথচ ইমান বছৰ এইটো ভেলতেই আত্মাটোৱে বাস কৰে। ইয়াৰ পৰা আজান ফকীৰ চাহাবে এটা কথা ব্যক্ত কৰিছে যে
আমাৰ এই বাহ্যিক ৰূপ যৌৱন দেহৰ কোনো মূল্য নাই। আমাৰ ৰূপ যৌৱন বাহ্যিক সৌন্দৰ্য মূল্যহীন এই কথা প্ৰকাশ কৰি কৈছে যে একমাত্ৰ পৰমাত্মা ৰাশিক স্বৰূপ আত্মাটোহে মূল্যৱান। আত্মাৰ অবৰ্তমানত আমাৰ ভেল অৰ্থাৎ জীৱটো মূল্যহীন হৈ পৰে। যি পিতৃৰ মুখৰ মাত শুনি সন্তানে মাত মাতিবলৈ শিকে, সেই পিতৃৰ মৃত্যুৰ পাছত ভেলটোৰ মুখত আমাৰ সন্তানে হিন্দু ধৰ্ম মতে মুখাগ্নি কৰে। ঠিক তেনেদৰে ইছলাম ধৰ্মৰো শেষ কৃত্য সম্পন্ন কৰে। এই জিকিৰটিত আজান ফকীৰ চাহাবে আমাৰ দেহসজ্জাৰ ক্ষণভংগুৰতাৰ কথা প্ৰকাশ কৰিছে। ক্ষণস্থায়িত্বৰ কথা প্ৰকাশ কৰিবলৈ গৈ এনেদৰে আমাক জ্ঞান দিয়াৰ প্ৰয়াস কৰিছে যে ভগৱান আল্লাহৰ বাহিৰে এই বিশ্ব ব্ৰহ্মাণ্ডত আন কোনো স্থায়ী নহয়। সেয়েহে আমি আল্লাহৰ নাম বাৰে বাৰে স্মৰণ কৰিব লাগে। আজিলৈ আমি এই পাঠৰ সামৰণি মাৰিছোঁ। পুনৰ সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।